শংকৰ শতকোটি প্ৰণিপাত গ্ৰহণ কৰা। হে প্ৰভু, সৃষ্টি কৰি ধৰাধামতে ব্ৰাহ্মণ জাতিক ব্ৰহ্মকাৰ্য সম্পাদনৰ বাবে তুমিয়ে মহাভাৰ কৰিলা অৰ্পণ। বিষ্ণু ভক্ত এই চম্পক ৰাজ্যত শংখ নামে ৰাজপুৰোহিত ৰূপে মই হলো পৰিছে। প্ৰভু, এওঁতো তোমাৰেই নিৰ্দেশ। ধন্য ধন্য প্ৰভু, সঁচাকৈ ধন্য আজি শংকৰ জীৱন। প্ৰভু, তোমাৰ আৰ্শিক নিৰ্বালী প্ৰদান কৰি স্বধৰ্ম পালনৰ বাবে বহুকে শক্তি দিয়া প্ৰভু। প্ৰণাম তেজৱা। কুমাৰ সুধন্না দীৰ্ঘজীৱী হোৱা। স্বৰ্ণময় চম্পক ৰাজ্যৰ জ্ঞানদাতা শিক্ষাদাতা হে পূজ্য গুৰুদেৱ, পিতৃৰ নিৰ্দেশত পাণ্ডৱৰ যজ্ঞ অশ্ব বন্ধনৰ কথা আপোনাৰ নহয় বিদিত। পিতৃৰ আজ্ঞা মানি অৰ্জুনক বন্দী কৰি আনিবৰ বাবে মই কৰিছো প্ৰতিজ্ঞা। হে গুৰুদেৱ, কৰক আশীৰ্বাদ, পাৰো যেন পৰাজয় কৰিব সেই পাণ্ডু নন্দনক। কুমাৰ গুৰুদেৱ, পিতৃ মাতৃয়ে প্ৰথম অৰ্থাৎ আদি গুৰু। যি গুৰুৰ কৃপাত সৎ চিন্তা সদ্ভাৱ উদয় হয়, সেয়াই হৈছে দ্বিতীয় গুৰু। আৰু যি গুৰুৰ কৃপাত ব্ৰহ্ম বিদ্যাৰ জ্ঞান প্ৰাপ্তি হয়, সেয়াই হ'ল তৃতীয় গুৰু। জগতত আদি গুৰু পিতৃ মাতৃৰ আদেশ পালন কৰাটোৱে পুত্ৰৰ প্ৰধান কৰ্তব্য। চোৱা কুমাৰ, আশীৰ্বাদ কৰিছো তোমাক, তোমাৰ জয় হওক। গুৰুদেৱ প্ৰণাম। যুদ্ধৰ সাজেৰে মই হওঁগৈ প্ৰস্তুত। হৰি
মহাসাগর, তোমারই কৃপাতে চলিছে আজি এই বিশ্ব চৰাচৰ। করুণা করিবা প্রভু চম্পকৰ নিৰীহ প্ৰজাৰ ওপৰতে। সেদিন আমি জন্মিলো এই বসুধাৰ বুকে। স্বামী মোৰ হংসৰ ৰাজনৰ ভাৰ্যাৰূপে প্ৰৱেশিলো এই চম্পক ৰাজ্যত। আৰু সেইদিন ধৰি আজি মই মহাৰাণী হৈ আনন্দেৰে কটাইছো জীৱন। কিন্তু যোৱা নিশা দেখিলো অদ্ভুত সপোন। অসংখ্য শকুনে গগনে মণ্ডলৰ পৰা চিৎকাৰ কৰি মুখ মেলি খেলি আহি মোৰ কাষলৈ। আৰু অন্যফালে দেখিলো একে প্ৰকাণ্ড মহিষে তাৰ প্ৰচণ্ড তীক্ষ্ণ শিঙেৰে মোৰ দুই পুত্ৰৰ বক্ষ কৰি চিৰাছে। ৰক্তাক্ত কৰিৰে পেলাই থৈ যায় মোৰ দুপাহতে। নাই মোৰ এই স্বপ্ন কেতিয়াও যেন নহয় দিঠকে। হে দয়াময়, ৰক্ষা কৰিবা পুত্ৰৰ জীৱন, ৰক্ষা কৰিবা। বাছা সুধন না বাছা বাছা। হে মোৰ আৰাধ্য জননী, বাছা প্ৰণামিছো তজু চৰণত। বাছা দীৰ্ঘজীৱী হোৱা বাছা। তোমাৰ মনৰ সকলোবোৰ কামনা পূৰ্ণ হওক বাছা। আৰু এক আশীৰ্বাদ কৰাহে জননী। বাছা পাণ্ডৱৰ যজ্ঞশস্য ৰক্ষাৰ নিমিত্তে শত্ৰুৰূপে চম্পকলৈ আহিছে অৰ্জুন। পৰাক্ৰমী অৰ্জুনক ৰণ প্ৰাংগণত বীৰ বুলি নিজকে মই দিওঁ পৰিচয়। মহাৰাজৰ মুখে মই সকলো শুনিছো, কিন্তু বাছা আহি যদি অৰ্জুন সহায় হৈ আহিব নিশ্চয় দৈৰকী নন্দন। কৃষ্ণৰ সাক্ষাতত অৰ্জুনৰ পৰাজয় ই জানো সম্ভৱ বাছা? যাৰ সখা যদুপতি কৃষ্ণ, তেওঁক পৰাজয় কৰাটো কিন্তু অসম্ভৱ। সন্দেহ কিয় কৰিছা? বাছা তুমিতো ক্ষত্ৰিয়ৰ জননী, বাছা পাহৰিছা কিয় তেন্তে ক্ষত্ৰিয়ৰ নীতি? আহে যদি কোনোজন শত্ৰু ৰূপ লৈ বীৰৰ লক্ষ্য মাথোকেই শত্ৰু জয়। আৰু সেইমাত্ৰ কৃষ্ণ, আমিওতো বুজি আছো কৃষ্ণক সদায় নিজৰে ভক্ত বুলি। নহ'বনে দয়াময় আমাৰো সহায় আজ্ঞা দিয়া? যোৱা আনন্দৰে মই দিছো অনুমতি। কৃষ্ণৰ ভকতে হৃদয়তে ৰাখি নেচে কৰ্তব্যত সভা অগ্ৰসৰ। কৃষ্ণ দৰ্শনৰ হেঁপাহ মোৰো আজি জাগিছে দুৰ্বাৰ। যোৱা বাছা অৰ্জুনক আনিবা হাতে গলে বান্ধি। প্ৰাণ ভৰি জননী দিছো আশীৰ্বাদ। তোমাৰ বাক্য অথলে নাযায় জননী, বিদায়। বীৰগণ
মহারাজ পাণ্ডৱৰ শক্তিকে ৰুধিবৰ বাবে ৰাজ্যৰ প্ৰথম দ্বাৰতেই চক্ৰবেহু ৰচিব লাগিব। তার বাবে চিন্তা নকরিব মহারাজ। আমার দুর্জয় শক্তিক পরাভূত করি নোয়ারে প্রবেশিব অর্জুন সম্পর্ক নগরে। নিশ্চিন্ত থাকক মহারাজ, আমার শক্তির তুলনাত অতি তুচ্ছহে পাণ্ডুর নন্দ। আদেশ করক মহারাজ, মুহূর্ততেই মই যুদ্ধযাত্রার করো আয়োজন। তেন্তে বীৰগণ, অপেক্ষাৰ নাই প্ৰয়োজন। ওলোৱা সকলোটি মুহূৰ্ততে যুদ্ধযাত্ৰা কৰা আয়োজন। খন্তেক অপেক্ষা কৰক পিতা, এতিয়াও অহা নাই ৰণ সাজে সাজি ভাতৃ সুধনা কুমাৰ। কি পিতা, অহা নাই এতিয়াও সুধনা কুমাৰ? পিতা কোন আহি ৰাজজ্ঞা কৰিছে লংঘন? পিতা পিতা দাদাৰ কিবা মেলিছে অথন্তৰ, অন্যথা ৰাজজ্ঞা লংঘন কৰাৰ সাহস দাদাই কেতিয়াও কৰা নাই পিতা। অসম্ভৱ! পিতা শান্তিময় এই চম্পক ৰাজ্যত পিতা হোৱা নাই শোধনাৰ একো অথন্তৰ। পিতা ক্ষত্ৰিয়ৰ সন্তান হৈ পাহৰি কৰ্তব্য নিজৰ আপোন ইচ্ছাত সি কৰে বিচৰণ। শত্ৰুকে ৰুধিবৰ বাবে সকলো প্ৰস্তুত আদি ৰণ হালে, কিন্তু পুত্ৰ হৈ মোৰ পিতৃৰ আদেশকো নকৰি ভক্ষেপ মহাভুল কৰিছে শুনাই। সেনাপতিগণে যোৱা অতি শীঘ্ৰে বন্দী কৰি অনা পুত্ৰক আমাৰ কৰিম আজি মই তাৰ উচিত বিচাৰ। কন্তেকে ধৈৰ্য ধৰক পিতা, বহুত সম্বৰণ কৰক। পিতৃক উপদেশ নিদিবি অবুধ, পিতা কিন্তু ৰজাই প্ৰজাক পালন কৰিব লাগে এই অসংখ্য যে জানে ভালদৰে। পিতা সেনাপতি মহারাজ দেশ পালন কৰা। মহারাজ হরি
বুকুত সাৱটি একান্তভাৱে পাৰিছো মহাৰিপু সেই মোৰ আৰাধ্য দেৱতা শক্তি দিয়া শুদ্ধভাৱে ঋতুপথ কৰি সমাপন পূৰ্ণ হয় যেন মনোবাঞ্ছা প্ৰভা প্ৰভা নাথ প্ৰভা আপুনি প্ৰভা বিদায় ল'বলৈ আহিছো প্ৰিয়ে যুদ্ধৰ বাবে বিদায় ল'বলৈ যুদ্ধৰ বাবে তাৰ সৈতে নাথ কিয়বা কৰিছে যুদ্ধ আয়োজন শুনা প্ৰভা পাণ্ডুপুত্ৰ যুধিষ্ঠিৰে একো ছত্ৰী সন্মানৰ বাবে অশ্বমেধ মহাযজ্ঞ কৰি আয়োজন যজ্ঞৰ অশ্ব মেলিছে ইথানে প্ৰতিজ্ঞা কৰিছে হেনো যিজনেই পাণ্ডৱৰ যজ্ঞ অশ্ব কৰিব বন্ধন অৰ্জুনৰ হাতত তাৰ নাথাকিব প্ৰাণ বন্ধন কৰি অশ্বকেই চম্পক নৃপতিয়ে শত্ৰুৰূপে অৰ্জুনক কৰিছে আহ্বান সকলো প্ৰস্তুত আজি সমৰ সজ্জাৰে আজ্ঞা দিয়া মোক যাত্ৰা কৰোঁ মই এই মুহূৰ্ততে হে প্ৰভু এয়া এয়া তুমি কি শুনাইছা তুমি সাক্ষাৎ কৰি পাছে ললো এটি সুপক্ষণ তাতো তুমি ঘটাইছা বিঘিনি প্ৰভা শান্ত হওক নাথ আজি মই ঋতুপথ কৰিছো পালন ঋতুব্ৰত আপোনাৰ মই কাকতি কৰিছো নাথ নপৰাকৈ মই প্ৰথমকৈ সেই স্বামী শত্ৰু মাজলৈ ৰণ সাজি নোৱাৰে কৰিব গমন প্ৰভা এয়া তুমি কি শুনাইছা বীৰৰ ভাজ্যা হৈ কিয় কৰিছা তুমি এনে আচৰণ নাৰায়ণৰ সাক্ষাতৰ বাবে বৈৰীভাৱে অৰ্জুনক কৰি আচৰণ মহাৰাজে কৰিছে এই ৰণ আকৃতি কপালত বিজয় তিলক শুভস্যা শুভকে হৃদয়ৰে যাচি যুদ্ধলৈ পঠোৱাটোৱেইতো তোমাৰ কৰ্তব্য কিন্তু তুমি ক্ষমা কৰিব স্বামী নাৰী মই বংশৰ গৌৰৱ ৰক্ষা হেতু ভৱিষ্যতৰ এক মহাবলী পুত্ৰৰ বাবে মই এই পথ কৰিছো পালন আপোনাক মই কাকতি কৰিছো নাথ আগে মই ঋতু ৰক্ষা কৰি তাৰ পাছে যুদ্ধ হেতু কৰিব কমন প্ৰভা মোক উত্তেজিত নকৰিবা নাথ এই মুহূৰ্তত মই মায়াত বন্দী হ'ব নোৱাৰো তোমাৰ মায়াত আবদ্ধ হৈ জনমভূমিৰ প্ৰতি থকা মোৰ কৰ্তব্যক অৱহেলা কৰি নোৱাৰো ৰাখিব মই কলংক কুখ্যাতি আৰু তোমাৰ কথা ৰাখি মই কৰো যদি বিলম্ব পিতৃ সংসদজ নহ'বনে জানো বিতুষ্ট হে মোৰ স্বামী দেৱতা প্ৰভা ধৰ্মহস্ত আপোনাৰ নহৈও বিদিত তথাপিতো কওঁ ব্ৰহ্মবধূৰ সমান হয় এক ঋতুপাতে ব্ৰহ্মবধ ব্ৰতভংগী পাপ স্বাৰ্থ নকৰিলে দিব বৃদ্ধি কৰি হাত বিস্মিত নহ'ব নাথ সকলোৰে ওপৰত হয় এক ঋতুকাল মহা সংকটত পৰিলো শুনা প্ৰভা সকলো কাৰ্যকে মই কৰিম অনায়সে আগে মাত্ৰ নাৰায়ণৰ দৰ্শন কৰি আয়োজন অৰ্জুনক বন্ধ কৰি ৰাখো সন্মুখত তাৰ পাছত উপবাসে ধৰ্মভাৱে ঋতু ৰক্ষা মই কৰিম তোমাৰ স্বামী দেৱতা চৰণত ধৰি পৰিছো মিনতি আগে মোৰ ব্ৰত ৰক্ষা কৰক তাৰ পাছে ৰণসজি কৰিব গমন কৰিছো কাকতি এয়া তুমি মোৰ কি পৰীক্ষা ল'ব খুজিছা পত্নীৰ ঋতুভংগ পিতৃৰ ৰাজাজ্ঞা কন্তক দিওঁ অগ্ৰভাগ যি হয় তোমাৰ কথাই ন প্ৰভা তোমাৰ মনোবাঞ্ছাই পূৰ্ণ হোক কুমার সুধনা সেনাপতি আপোনালোক ইয়াত আমি তোমাকেই বিচাৰি আহিছো কুমাৰ তুমি ঘোৰ অপৰাধ কৰিছা মই কি অপৰাধ কৰিম তুমি ৰাজ আজ্ঞা লংঘন কৰিছা
বান্ধৱৰ লগতে যুদ্ধৰ ভয়তে ৰাজ আদেশ অমান্য কৰি পলায়ন কৰি আছা। স্তব্ধ হোৱা সেনাপতি, সহ্য নকৰি মই বৃথা অপবাদ। যুদ্ধৰ ভয়ত পলায়ন কৰিবলৈ কাপুৰুষ নহওঁ মই, শক্তিহীন বীৰ্যহীন নহয় সুধনা। আস্ফালন নকৰিবা কুমাৰ। মহাৰাজৰ প্ৰচণ্ড আদেশ, লৈ যাব লাগে তোমাক ৰাজসভালৈ। বৃত্তিয়ে কৰিছে আদেশ। হয় কুমাৰ। সত্য কথা। প্ৰতিধৰ্ম ৰক্ষাৰ বাবে সময়তে কৰিব নোৱাৰিলো মই ৰাজ আজ্ঞা পালন। কিন্তু এতিয়াওতো শত্ৰুৱে ঘটোৱা নাই চম্পকৰ একো অথন্তৰ। সামান্য অপৰাধৰ বাবে সময় কাকো ক্ষমা নকৰে কুমাৰ। স্বইচ্ছাই বন্দিত্ব স্বীকাৰ কৰা, নহলে বল প্ৰয়োগ কৰি হলেও ৰাজ আজ্ঞা পালন কৰিম। তোমালোকৰ ওপৰত অস্ত্ৰ প্ৰহাৰ কৰি মই মোৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নিবিচাৰো সেনাপতি। ভাগ্যত যি লিখা আছে সি অৱশ্যেই হ'ব। তোমালোকে ৰাজ আজ্ঞা পালন কৰা, মই স্বইচ্ছাই বন্দিত্ব স্বীকাৰ কৰিছো। ইচ্ছামতেই লৈ বোলা মোক ৰাজসভালৈ। বলা কুমাৰ।